হাই হেল্ল' নমস্কাৰ অতি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাম আমাৰ যোৰহাটৰ গৰখীয়া দলত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহত এটি অনুষ্ঠান উদযাপন কৰিছে। তাত আহিব আমাৰ বেহাৰবাৰী আউটপোষ্টৰ মোহন আৰু মণিব। প্ৰগ্ৰেমটো অতি সুন্দৰ হ'ব, আপোনালোকক দেখুৱাই থাকিম।
কি মোৰ লগতে আহিছিলে এটা মানুহ নাই আছো আছো ক'ত আছ ঘৰত খাবাগে ই মোৰ নিচিনা খাই আহিছে তই নাই খোৱা বুলি আকৌ খাব এইজনী আহোঁতে গেটলৈকে মোৰ আঙুলি থৈ থৈ আহিছে তাৰপৰা কাৰ আঙুলি থৈ ষ্টেট পালে নাজানো আৰু হালধীয়া চোলা পিন্ধা মানুহ এটা দেখিলো তই বুলি তোৰ সৈতে একেই তই বুলি তোৰ হাততে ধৰিলো আকৌ হালধীয়া পিন্ধিছে কাৰণে মই মোহন বুলি গুচি আহিলোঁ কাইলৈ ক'লা মানুহ এটা দেখিব টেকেচা বুলি গুচি যাব জয় জয়তে ভক্তিমূলক এইটো দহ থাকিব লাগে ন ৰখিলে নুশুনি প্ৰজাৰে পালিব হৰিণা সবে নিদ্ৰা উপজিলে পালিব হৰিণা সবে নিদ্ৰা উপজিলে কৃষ্ণ জন্ম হৈ গ'ল পালিব হৰিণা সবে নিদ্ৰা উপজিলে পালিব হৰিণা সবে নিদ্ৰা উপজিলে যেনেকে কমলা ভনীক ভাল পায় মই তেনেকে ভাল পাওঁ কিন্তু সেইজনী ছাগলীয়ে নে মানুহে মই নাজানো এই আমাৰ আচল কেকেচা হেই মলিব ভিন্দো নহয় আমাৰ ভিন্দো মই দাদাটোকো দিছোঁ আপুনি চিনাকিটো দিব সকলোকে সেৱা জনালোঁ আজি এই পবিত্ৰ দিনটোত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ প্ৰগ্ৰেম চোৱা হৈ গ'ল এতিয়া ঘৰ আহি আছোঁ এযোৰা টাউনৰ মাজেদি প্ৰগ্ৰেমটো অতি সুন্দৰ হ'ল কিন্তু হ'লেও কেকেচাৰো মিছ কৰিলোঁ কাৰণ তেখেতৰ হঠাৎ মানে অসুস্থ হোৱাৰ বাবে তেখেতৰ সলনি মণিবো আহিলে কিন্তু হ'লেও বেয়া নালাগিলে চাই প্ৰগ্ৰেমটো ভাল লাগিলে কেকেচাৰ যাতে অতি সোনকালে সুস্থ হৈ আহক আমাৰ সকলোকে মানে হুহুৱাই থাকিবলৈ তেখেত ভগৱানে যাতে তেখেতৰ মানে স্বাস্থ্য অতি সুন্দৰভাৱে ৰাখে তাকে কামনা কৰিলোঁ বাকী ভিডিঅ'টো ইমানেই আছিল আৰু দীঘলীয়া নকৰোঁ এতিয়া ঘৰ যাম বাই বাই শুভৰাত্ৰি